Hey everyone, good morning and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ পাছত আপোনালোকৰ খবৰবোৰ জনাব মই ভালে আছো আৰু মোৰ ফোনটো বেয়া হৈ আছিল হে মই কোন ধৰণৰ ভিডিঅ'ছ আপোনালোকৰ সৈতে শেয়াৰ কৰিব পৰা নাছিলো আৰু এয়া মোৰ শীতকালীন অকণমান খেতি আপোনালোকক দেখুৱাইছোঁ এয়া ইয়াতে মই লাই পুলি কেইটামান ৰুই থৈছোঁ আৰু লগতে তিতা কেৰেলা পুলি কেইটামানো হৈছে সেইকেইটাও ভাবিছোঁ উঠাই দিম বুলি ওপৰত আৰু আজিকালি অফ চিজনো তিতা কেৰেলা লাগে সেইটো কাৰণে আৰু এয়া মোৰ মূলা শাক কেনেকুৱা হৈছে জনাব আৰু ভাবিছোঁ ইয়াৰ পৰা মাজে মাজে অলপমান উঘালোঁ কাৰণ মাজে মাজে উঘালি দিলেহে ভালদৰে আলুবোৰ যাব এয়া মই অলপমান উঘালিলোঁ আৰু এই জোপা হৈছে মোৰ মোষ্ট ফেভৰেট গোলাপ মই বহুত বেছি ভাল পাওঁ এই গোলাপজোপা আৰু ইয়াতো কেইবাপাহো ফুলি আছে আৰু ৰাতিপুৱাতে এনেকৈ মানে ফুল বা এনেকুৱা শাক পাচলি কিবা দেখিলে মনটো ভাল লাগি যায় নহয় জানো আৰু মই ৰাতিপুৱা প্ৰথমতে মানে মুখ ধোৱাৰ আগত বাকী কাম কৰাৰ আগতে অকণমান ফুল আৰু শাক পাচলিবিলাক চাই লওঁ বহুত বেছিতো মই কৰিব পৰা নাই হ'লেও মানে অকণমান আৰু নিজে খাই থাকিব পৰাকৈ কৰোঁ শাক পাচলি মুঠতে বছৰটোত মানে কিবা নহয় কিবা এটা লগাওঁৱেই মই আৰু এইজোপা হৈছে মোৰ দেশী গোলাপ আৰু এইজোপা গ্ৰাফটিং কৰা হয় ইয়াত 3টামান কালাৰ ফুলে আৰু এতিয়া ইমান বেছি ফুলি থকা নাই বাৰু কেতিয়াবা বৰ বেছি ফুলি থাকে তেতিয়া খুব ভাল লাগে দেখিবলৈ আৰু মই এইবাৰ ফুলনি বাৰীতে অলপমান খেতি কৰিছোঁ শাক মানে কাৰণ বৰ বেছি সময় নাপাওঁ আজিকালি বেৰীৰ সৈতে সেইটো কাৰণে ইয়াতে কেইটামান ওলকবি পুলি ৰুই থৈছোঁ আৰু আকৌ দেখুৱাইছোঁ আপোনালোকক মোৰ গোলাপজোপা কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব বহুত বেছি ভাল পাওঁ মই এই গোলাপজোপা আৰু এইজোপা মোৰ পইণ্টছ এতিয়া এইজোপাও খুব ধুনীয়াকৈ ফুলি আছে আৰু এইজোপা ফুলিবলৈ আৰম্ভ কৰিছে নৱেম্বৰ মাহমানৰ পৰা ফুলে একেবাৰে এপ্ৰিল মে'লৈকে ফুলিয়ে থাকে আৰু এইজোপাও মোৰ খুবেই প্ৰিয় হয় এইজোপাৰ বয়স প্ৰায় 3 বছৰমান হৈছে ইয়াৰো এটা কাটিংহে লগাইছিলোঁ এতিয়া একদম ডাঙৰ হৈ গ'ল আৰু খুব ফুলে এইজোপা আৰু এতিয়াও সম্পূৰ্ণকৈ ফুলা নাই একেবাৰে সম্পূৰ্ণ ফুলিলেতো আৰু বেছি ভাল লাগিব আৰু মোৰ এপাহ ফুল ফুলিলেও তালৈকে চকু গৈ থাকে আৰু এয়া মোৰ টাবতে কৰা পালেং শাক কেইটামান গুটি মই টাবতে সিঁচি থৈছিলোঁ আৰু এতিয়া খুব ধুনীয়াকৈ ওলাইছে আৰু অলপ অলপ ডাঙৰো হৈছে মূলা শাকখিনিৰ ছাইডতে আৰু অলপ ঠাই আছিল সেই ঠাইখিনিত মই লগাইছোঁ ফ্ৰেঞ্চ বিন আৰু পালেং আৰু সৰু সৰু কেইটামান বেঙেনা আৰু জলকীয়া পুলিও ৰুই থৈছোঁ যেতিয়ালৈকে পালেং শাক খাই শেষ হ'ব তেতিয়ালৈকে এই পুলিখিনিও ডাঙৰ হ'ব আৰু বেঙেনা পুলি দুটামান যদি থাকে নহয় একদম নিশ্চিন্ত মানে গোটেই বছৰ খাই থাকিব পৰা যায় এটা দুটাকৈ হ'লেও আৰু মোৰ 3জোপা পুৰণি গছ আছে এই 3জোপা প্ৰায় 3-4 বছৰ পুৰণি হয় ইমান বেছি খালোঁ এই 3 বছৰে আৰু বহুতক দিলোঁ মানে একদম ভৰপূৰ লাগি থাকে এই বছৰ ইমান বেছি লগা নাই কাৰণ ইমান বেছি কেয়াৰো লোৱা নাই আৰু লগতে এই বছৰ কলম দিয়া নহ'ল সেইটো কাৰণে বৰ লেংলেঙীয়া হৈ গ'ল আৰু তথাপিও লাগিয়ে আছে পিছে দেই মানে একদম উচুল হৈ গ'ল মানে এই পুলিকেইটা ইমানেই খালোঁ আৰু এতিয়াও মানে লাগিয়ে আছে আপোনালোকে দেখিছেই বেঙেনা আৰু জলকীয়া যদি আপোনাৰ ঘৰত থাকে তেতিয়াহ'লে নিশ্চিন্ত কাৰণ বেঙেনা আৰু জলকীয়া গোটেই বছৰেই লাগি থাকে আৰু ইয়াতে কেইটামান লাই গুটিও সিঁচি থোৱা আছে ইয়াৰ পৰা পিছত বেলেগত ৰুব লাগিব আৰু এইফালে এজোপা খুব ধুনীয়াকৈ অমিতা বাঢ়িছে আৰু মই আশা কৰিছোঁ যাতে সেইজোপা মতা অমিতা নহয় নহ'লে প্ৰায় অমিতা গছবিলাক মতা হয় আৰু ফুল ফুলি এনেকৈ মানে ফল নালাগেই সেইটো কাৰণে এইবাৰ আশা কৰিছোঁ এইজোপা যাতে মতা নহওক আৰু এইফালে অলপমান ফুলো ফুলি আছে আৰু এইফালে শীতকালীন ডাংবডি এজোপাও লাগিছে এইজোপা অলপমান চুটি হয় খাবলৈ পিছে ভালেই লাগে আৰু বেৰীক বিশেষকৈ মই ঘৰুৱা কিবা কিবি দিবলৈ চেষ্টা কৰোঁ মানে শাক পাচলি সেইটো কাৰণে বেৰীক খিচিৰিত সদায় মই এনেকুৱা ফ্ৰেঞ্চ বিন নহ'লে ডাংবডি দিওঁ আৰু ডাংবডি বা এনেকুৱা বিন জাতীয় মাহবিলাক বহুত বেছি হেল্ডি হয় বাচ্ছাৰ কাৰণে বা ডাঙৰ মানুহৰ কাৰণেও খুবেই হেল্ডি হয় সেইটো কাৰণে মই বিন দিবলৈ তাইক ট্ৰাই কৰোঁ এয়া এমুঠি ছিগিলোঁ আৰু এতিয়া নিচিঙো এইফালে আমাৰ বেৰীও শুই উঠিলে আৰু ময়ো গা পা ধুই আহিলোঁ বেৰী গুড মৰ্ণিং এতিয়া বেৰীক মই ব্ৰেকফাষ্ট দিম আৰু তাৰপাছত আমিও খাম বেৰীক এতিয়া ভাবিছোঁ কল এটাই দিওঁ তাইক ডেইলি যিকোনো এটা ফ্ৰুট দিবলৈ ট্ৰাই কৰোঁ আৰু বিশেষকৈ কলটো
আৰু তাই কল খাই খুব ভাল পায় সেইটো কাৰণে তাই একদম ধুনীয়াকৈ খায় আৰু মোৰো দি ভাল লাগে তাইক কল এতিয়া প্ৰায় 11টামান বাজিছে মোৰ সকলোখিনি কাম ভিতৰত হৈ গ'ল আৰু বেৰীক লৈ মই আগফালে আহিছোঁ বেৰীক মই পাটি এখন পাৰি ৰ'দতে অকণমান মালিচ কৰি তাৰপাছত গাটো ধুৱাই দিওঁ আৰু আজি মই ৰাতিপুৱা ফুলত পানী দিয়া নহ'ল সেইটো কাৰণে মানুহজনে শাক পাচলিখিনি আৰু ফুলত পানী দি দিছে কেতিয়াবা কেতিয়াবা তেওঁ দি দিয়ে কেতিয়াবা মই দিওঁ মানে এনেকৈ আমি দুজনে সকলোবিলাক কাম ভগাই লওঁ আগতে পিছে বৰ বেছি তেওঁ ফুলনিত লগা নাছিল কিন্তু আজিকালি তেওঁ অলপমান ভাল পোৱা হৈছে সেইটো কাৰণে তেওঁ ফুলনিত লাগে অলপমান বা শাক পাচলিত সেইটো কাৰণে অলপমান ভাল হৈছে মোৰ এতিয়া আবেলিৰ সময় বেৰী শুই উঠিছে আৰু অকণমান আগফালে ওলাই আহিছোঁ এই সময়ত অকণমান আগফালে খোজকাঢ়ি দিলে মনটো ভাল লাগে তাৰ পাছত ভিতৰৰ আকৌ কাম ইটো সিটো থাকেই এতিয়া ভিতৰলৈ আহি মই এবাৰ ঘৰটো সাৰি দিছোঁ আৰু বেৰী ককাকৰ লগতে থৈ দিছোঁ আৰু তাৰ পাছত কিবা কাপোৰ যদি থাকে এই সময়তে মই জাপি লওঁ আৰু যদি কিবা কিবি কাম থাকে এক্সট্ৰা এই সময়তে কৰোঁ গধূলি সময়ত কাৰণ আকৌ চাহ তাহ বনোৱা ইটো সিটো থাকেই সেইটো কাৰণে এই আবেলি সময়তে এই কামবোৰ কৰি লওঁ আজিকালি পিছে গধূলি খুব সোনকালেই হয় দিনটোত কিমান কাপোৰ ওলায় তাৰ হিচাপ নাই আৰু দিনটো যদি কাপোৰ জাপিও থাকোঁ ওলাই থাকিব আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই এণ্ড কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদিহে ভাল পালে লাইক এটা কৰি দিব একেবাৰে এটা সাধাৰণ ভিডিঅ' লৈ আহিলোঁ বাই বাই